Welcome back to my new vlog. আজি বহুত দিনৰ মূৰত vlog বনাইছো। আজি কামলৈ গৈ আছো। বহুত দিনৰ মূৰত বনাইছো বহুত বতৰটো ভাল নহয়, ইমান ডাৱৰীয়া লিখা কৰি আছে। বহুত দিনৰ 10 দিন মান হ'ল ডাৱৰীয়া লিখা কৰি আছে, ৰ'দ ওলোৱাই নাই। বিহুলৈকে এনেকুৱা কৰি থাকিম নেকি ঠিক নাই। বিহু পালেহি আৰু বেছি দিন নাই, আৰু এসপ্তাহমান আছে আৰু বিহুলৈ। তাকে আজি কামলৈ গৈ আছো। বহুত দিনৰ মূৰত ব্লগটো বনাইছো, চাই থাকক ভিডিঅ'টো। গোৱালগাঁৱৰ পৰা অলপ আগলৈ আহি পাইছে গোৱালগাঁও। এতিয়া ধনিয়াম তিনিআলি পাইছোহি। ধনিয়াম তিনিআলিৰ পৰা অলপ দূৰ আহি পাইছোহি। এতিয়া আঠগাঁও চাৰিআলি পামগৈ। আঠগাঁও চাৰিআলি পাই পিনি কছাৰীঘাট পামগৈ। এই মানে ঘটনা এটা হৈ গ'ল কালি গধূলি পৰত। আমাৰ লগৰে আছিলে ল'ৰাটো, আৰু এটা ডাঙৰ আছিলে ল'ৰা এটা। NS 200 এখন লৈ আহি আছিলে এইফালেদি কছাৰীঘাটেদি। তেতিয়া মানে এক্সিডেণ্ট এটা হৈ গ'ল। এক্সিডেণ্টটো হ'ল এনেকুৱা, গছত খুন্দা মাৰি দিলে মানে বাইকখনে। এতিয়া লগৰটো যোনটো উঠি আহিছিলে সেই ল'ৰাজনৰ মৃত্যু হ'ল। সেই জেগাডোখৰ পামগৈ। এতিয়া গৈ আছোঁ দেখাবলৈ চেষ্টা কৰি। কোনডোখৰ জেগাত এই এক্সিডেণ্টটো আছিলে, সেইডোখৰ জেগাডোখৰ পামগৈ। এতিয়া পালেগৈ মানে দেখাবলৈ চেষ্টা কৰিম, চাই থাকক ভিডিঅ'টো। ৰাস্তাটোৰ পৰা অলপ আগলৈ গৈ পিনি হয় পাইগৈ কছাৰীঘাট। গৈ আছোঁ, তাকে পামগৈ, পালেগৈ দেখোন। পাইগৈ কছাৰীঘাট, এতিয়া পামগৈ আৰু কছাৰীঘাট বেছি দূৰ নাই। এতিয়া পালোহি মানে, দেখাম আৰু এতিয়া জেগাডোখৰ কোনডোখৰ জেগাডোখৰ। এইডোখৰ গছ চছ ভাগি গ'ল পূৰা। এইডোখৰ জেগাডোখৰ